Hello everyone, welcome back to my channel. Ako এটা নতুন ভিডিও লৈ আহি গলো আপোনালোকৰ আগত আৰু ভিডিওটো হৈছে আমি এতিয়া মানে কোবাত যাম ফুৰিব যাম ফ্ৰেণ্ডৰ লগত আৰু ক'ত যাম যেলৈকে ডিসাইড হোৱা নাই সবে লগ কৰি পিনি আমি ডিসাইড কৰিম সেইকাৰণে ভিডিওটো মই ঘৰতে ষ্টাৰ্ট কৰিছো মই ওলাই মেলি ৰেডি এতিয়া মই যাম আৰু সেইকাৰণে ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু মোৰ যদি ভিডিওটো চাই ভাল লাগে তেতিয়ালে লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালে বলক আমি ভিডিওটো আৰম্ভ কৰো এতিয়া মই আহি পাই গলো লগৰজনী ঘৰত আৰু মই ইয়াৰ পৰা মানে তাই লগতে যাম ইয়ালৈকে আহিলো মই ভন্টিৰ লগত ভন্টি অলপ কাম আছে সেইকাৰণে তাই কামখিনি কৰিব দিলো আৰু মই অলপ ফ্ৰী আহো তাৰ পিছত এই লগতে যাম আৰু তাৰ পিছত মই ঘৰলে মানে ভন্টিৰ লগত আকৌ গুচি যাম এতিয়া আমি গৈ আছো লগৰ কিজনীৰ ওচৰত পামগে আৰু তেহেতৰ ওচৰত এতিয়া লখিমপুৰত এটা বিখ্যাত গণেশ মন্দিৰ হয় এবাৰ বাহিৰৰ পৰা গণেশ মন্দিৰৰ একেবাৰে ওচৰতে আছে এটা দুৰ্গা মন্দিৰ এটো চাওক দুৰ্গা মন্দিৰটো ইয়াৰ ভিউটো চাওক ইমান ধুনীয়া চাৰিওফালে পানী বিৰাট ভাল লাগিছে আমি মানে ডিজুৰ ফালে আৰু নগলো বিশেষ প্ৰবলেম এটাত আমি নগলো সেইকাৰণে আমি আকৌ খাবলৈ আহো বুলি আহিছো আৰু Showing off, don't wanna have to wait tonight, better off, I'm gonna find my way tonight, won't you talk to me, I wanna hear your sorrows. আমি ডিজুৰ পৰা যোনটো চাহ বাগিচা আছিলে তাত পৰা আমি ঘূৰি আহিলো তাত আমাক যাব নিদিলে পুলিচে কৈছে আৰু আমাৰ কাৰণেই কৈছে আৰু যাব নালাগে জেগাটো ইমান ঠিক নহয় তোমালোক ঘূৰি যোৱা বুলি ক'লে এতিয়া আমি আহিছো লোকেল চিজন সেইফালে আমি খাবলৈ আহিছো চব বহি আছে সেইফালে ৰাইজে খুৱাই ষ্টাৰ্ট দিছে এতিয়া হৈ গ'ল আমাৰ খাই ইয়াত খাব পাৰে বহুত টেষ্টি হয় মই আপোনালোকৰ মেনুবোৰ অকণমান দেখাই দিম খুৱাই খাই চাব বাহিৰত যোনবোৰ মানে আহে লখিমপুৰলৈ যদি ভালকৈ খাব বিচাৰে তেতিয়াহ'লে আহিব লোকেল ফ্ৰিজনত আৰু আপোনালোকক দেখাইছোঁ এতিয়া মেনুখন চাব চাব পাৰে মোৰ মোবাইলত একো বেয়া বস্তু নাই কবিতা এজনী নাম কবিতা প্ৰিয়ংকা দেখাম চবকে কাশ্মীৰী এণ্ড দেৱাশ্ৰী আৰু এয়া হৈছে ফটো ছেশ্যন
কিবা কিবি কৰিলোঁ, বহুত আমনি কৰিলোঁ বাৰু এখনত চাই আছোঁ। তাৰপিছত এতিয়া সেইকাৰণে আৰু হৈ গ'ল। ত' ভিডিঅ'টো চাই যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব